আজি বোকাখাটৰ পৰা দাদা আৰু বৌ তেওঁলোকৰ ছোৱালী দুয়োজনী সৈতে আমাৰ ঘৰলৈ আহিলে। দেখা পাই বৰ ভাল লাগিল। তেওঁলোক আমাৰ গাঁৱত বহু বছৰ ধৰি আছিল। এতিয়া তেওঁলোক বোকাখাটৰ বাসিন্দা হ'ল। তেওঁলোক অহাৰ বাবে এয়া অলপ যা যোগাৰো কৰিলোঁ। বৌজনীও বৰ মৰম লগা, হাঁহিটি দেখিলেই মৰম লাগে। দাদাবোৰ সৈতে নামঘৰত নাম গোৱা, পুথি পঢ়া এই দৃশ্যবোৰো চকুত ভাহি উঠিল। আগৰ দিনবোৰ সঁচাই বৰ মধুৰ আছিল। আজি এই ব্যস্ততা দিনত এইবোৰেই মধুৰ ক্ষণ। তেওঁলোকৰ লগত হাঁহি ধেমালিৰে বহু কথা পাতিলোঁ। আকৌ তেওঁলোকক ক'লোঁ, আকৌ মাজে সময়ে আহি থাকিবা দেই।